বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত আহিব পৰা সম্ভাৱ্যমূলক কিছু অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আৰু আমি আজি আলোচনা কৰিবলৈ ওলাইছো স্বাধীন ভাৰতৰ মন্ত্ৰী পৰিষদ আৰু আগষ্ট মাহৰ কিছু কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰশ্ন উত্তৰ গতিকে ভিডিঅ'টি শেষলৈ চাব বুলি আশা কৰিলোঁ। এতিয়া আমি আগুৱাইছো আজি প্ৰথম প্ৰশ্নটি আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটি হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি। এতিয়া আমি আগুৱাইছোঁ আন এটি প্ৰশ্নলৈ। প্ৰশ্নটি আছিল প্ৰথম ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন আছিল? প্ৰথম ভাৰতৰ উপ ৰাষ্ট্ৰপতি আছিল সৰ্বপল্লী ৰাধাকৃষ্ণন। সৰ্বপল্লী ৰাধাকৃষ্ণন আছিল প্ৰথম ভাৰতৰ উপ ৰাষ্ট্ৰপতি। এতিয়া আমি আগুৱাইছোঁ আজি আন এটি প্ৰশ্নলৈ। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে জৱাহৰলাল নেহৰু। জৱাহৰলাল নেহৰু ভাৰতবৰ্ষৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল স্বাধীন ভাৰতৰ। এতিয়া আমি আগুৱাইছোঁ আন এটা প্ৰশ্নলৈ। ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী তথা প্ৰথম গৃহমন্ত্ৰী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটি আছিলে বল্লভ ভাই পেটেল। ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী তথা প্ৰথম গৃহমন্ত্ৰী আছিল বল্লভ ভাই পেটেল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে আবুল কালাম আজাদ। ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আছিল আবুল কালাম আজাদ। আবুল কালাম আজাদ স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আছিল। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। ভাৰতৰ প্ৰথম বৈদেশিক মন্ত্ৰী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটি হৈছে জৱাহৰলাল নেহৰু। স্বাধীন ভাৰতৰ জৱাহৰলাল নেহৰু প্ৰথম বৈদেশিক মন্ত্ৰী আছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। ভাৰতৰ প্ৰথম ৰেল মন্ত্ৰী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটি হৈছে জন মাথাই। জন মাথাই আছিল স্বাধীন ভাৰতৰ প্ৰথম ৰেল মন্ত্ৰী। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটি হৈছে চৰ্দাৰ বলদেৱ সিং। চৰ্দাৰ বলদেৱ সিং স্বাধীন ভাৰতৰ প্ৰথম প্ৰতিৰক্ষা মন্ত্ৰী আছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটি হৈছে বি আৰ আম্বেদকাৰ। বি আৰ আম্বেদকাৰ স্বাধীন ভাৰতৰ প্ৰথম আইন আৰু ন্যায় মন্ত্ৰী আছিল। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটি হৈছে ৰাজকুমাৰী অমৃত কৌৰ। ৰাজকুমাৰী অমৃত কৌৰ আছিল স্বাধীন ভাৰতৰ প্ৰথম স্বাস্থ্যমন্ত্ৰী। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। ভাৰতৰ প্ৰথম বিত্তমন্ত্ৰী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটি হৈছে আৰ সমূখম ছেত্ৰী। আৰ সমূখম ছেত্ৰী স্বাধীন ভাৰতৰ প্ৰথম বিত্তমন্ত্ৰী আছিল আৰ সমূখম ছেত্ৰী। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। ভাৰতৰ প্ৰথম শ্ৰম মন্ত্ৰী কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটি হৈছে জগজীৱন ৰাম। স্বাধীন ভাৰতৰ প্ৰথম শ্ৰম মন্ত্ৰী আছিল জগজীৱন ৰাম। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। শেহতীয়াকৈ কোন ঠাইত লাইব্ৰেৰী ফেষ্টিভেল 2023 আয়োজন কৰা হয়? এতিয়া আমি কাৰেণ্ট এফেয়াৰ্ছৰ পাৰ্টত সোমাইছোঁ। প্ৰশ্নটি আছিলে শেহতীয়াকৈ কোন ঠাইত লাইব্ৰেৰী ফেষ্টিভেল 2023 আয়োজন কৰা হৈছে বা হয়? ইয়াৰে শুদ্ধ উত্তৰটি হৈছে নতুন দিল্লী। 2023 চনত লাইব্ৰেৰী ফেষ্টিভেল নতুন দিল্লীত আয়োজন কৰা হৈছে। এতিয়া আমি আগবাঢ়িছোঁ আন এটি প্ৰশ্নলৈ। লুনা 25 মিছন কোনখন দেশৰ লগত জড়িত? ইয়াৰে শুদ্ধ উত্তৰ হৈছে ৰাছিয়া। ৰাছিয়াৰ সৈতে লুনা 25 মিছন জড়িত। এতিয়া আমি আগবাঢ়িছোঁ আন এটি প্ৰশ্নলৈ। অলপতে বিশ্ব খিলঞ্জীয়া দিৱস কেতিয়া পালন কৰা হয়? প্ৰশ্নটি আছিলে অলপতে বিশ্ব খিলঞ্জীয়া দিৱস কেতিয়া পালন কৰা হয়?
ইয়াৰে শুদ্ধ উত্তৰটো আছিলে 9 আগষ্ট তাৰিখে। 9 আগষ্ট তাৰিখে বিশ্ব খিলঞ্জীয়া দিৱস পালন কৰা হৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আন এটি প্ৰশ্নলৈ। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰেল ষ্টেচনসমূহৰ পুনৰ বিকাশৰ বাবে কোনখন আঁচনি আৰম্ভ কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অমৃত ভাৰত ষ্টেচন আঁচনি। অমৃত ভাৰত ষ্টেচন আঁচনি আৰম্ভ কৰিছে। কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰেল ষ্টেচনসমূহ পুনৰ বিকাশৰ বাবে অমৃত ভাৰত ষ্টেচন আঁচনি আৰম্ভ কৰিছে। এতিয়া আমি আগবাঢ়িছোঁ আন প্ৰশ্নলৈ। আন দুটি প্ৰশ্ন আছিলে, অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ভাৰতৰ কিমানটা ৰেল ষ্টেচন পুনৰ বিকাশ কৰা হ'ব? ইয়াৰে শুদ্ধ উত্তৰ আছিলে 508টা, 508। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ভাৰতত 508টা ৰেল ষ্টেচন পুনৰ বিকাশ কৰা হ'ব। এতিয়া আহিছোঁ আন এটি প্ৰশ্নলৈ। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত অসমৰ কিমানটা ৰেল ষ্টেচন পুনৰ বিকাশ কৰা হ'ব? ইয়াৰে শুদ্ধ উত্তৰটি আছিলে 32টা, 32টা। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত অসমত 32টা ৰেল ষ্টেচন পুনৰ বিকাশ কৰা হ'ব। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অলপতে কেতিয়া ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয়? প্ৰশ্নটি আছিলে, অলপতে কেতিয়া ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটি আছিলে 7 আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হয়। এতিয়া আমি আগবাঢ়িছোঁ আন এটি প্ৰশ্নলৈ। শেহতীয়াকৈ কেৰালা বিধানসভাই ৰাজ্যখনৰ নাম সলনি কৰি কি নতুন নাম ৰাখিছে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে কেৰালাম। কেৰালাম হৈছে কেৰালাৰ নতুন নাম। কেৰালাৰ বিধানসভাই ৰাজ্যখনৰ নাম সলনি কৰি কেৰালাম নতুন নাম ৰাখিছে। এতিয়া আমি আগবাঢ়িছোঁ আন প্ৰশ্নলৈ। অলপতে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটি আছিলে 12 আগষ্ট তাৰিখে। 12 আগষ্ট তাৰিখে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয়। এতিয়া আমি আগবাঢ়িছোঁ আন এটি প্ৰশ্নলৈ। শেহতীয়াকৈ কোনখন ৰাজ্যই গৃহলক্ষ্মী যোজনা আৰম্ভ কৰিছে? ইয়াৰে শুদ্ধ উত্তৰ আছে তেলেংগানা। তেলেংগানা ৰাজ্যই গৃহলক্ষ্মী যোজনা আৰম্ভ কৰিছে। এতিয়া আমি আগবাঢ়িছোঁ আন প্ৰশ্নলৈ। শেহতীয়াকৈ চৰ্চাত থকা বাল্মীকি টাইগাৰ ৰিজাৰ্ভ কোনখন ৰাজ্যত আছে? প্ৰশ্নটি আছিলে, শেহতীয়াকৈ চৰ্চাত থকা বাল্মীকি টাইগাৰ ৰিজাৰ্ভ কোনখন ৰাজ্যত আছে? ইয়াৰে শুদ্ধ উত্তৰটি হৈছে বিহাৰ। বিহাৰত কি আছে? বাল্মীকি টাইগাৰ ৰিজাৰ্ভ আছে বিহাৰ ৰাজ্যত। এতিয়া আহিছোঁ আন প্ৰশ্নলৈ। শেহতীয়াকৈ আৰম্ভ হোৱা নেহৰু ট্ৰফী কোনটো খেলৰ লগত জড়িত? শেহতীয়াকৈ আৰম্ভ হোৱা নেহৰু ট্ৰফী কোনটো খেলৰ লগত জড়িত? ইয়াৰে শুদ্ধ উত্তৰ হৈছে বুট ৰেচ, নাও খেলৰ লগত জড়িত। নেহৰু ট্ৰফী নাও খেলৰ লগত জড়িত। এতিয়া আমি আগবাঢ়িছোঁ আন প্ৰশ্নলৈ। শেহতীয়াকৈ কোনখন ৰাজ্যত নেহৰু ট্ৰফী বুট ৰেচ অনুষ্ঠিত হয়? ইয়াৰে শুদ্ধ উত্তৰটি হৈছে কেৰালাৰ পুন্নামাদা হ্ৰদত। কেৰালাৰ পুন্নামাদা হ্ৰদত নেহৰু ট্ৰফী বুট ৰেচ অনুষ্ঠিত হয়। এতিয়া আমি আগবাঢ়িছোঁ আন প্ৰশ্নলৈ। শেহতীয়াকৈ ইণ্ডিয়া ষ্টাৰ্টআপ ফেষ্টিভেল 2023 ক'ত আয়োজন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটি আছিলে বেংগালুৰুত ইণ্ডিয়া ষ্টাৰ্টআপ ফেষ্টিভেল 2023 আয়োজন কৰা হয়। এতিয়া আমি আগবাঢ়িছোঁ আন এটি প্ৰশ্নলৈ, অৰ্থাৎ আজিৰ অন্তিমটি প্ৰশ্ন। অন্তিমটি প্ৰশ্ন আছিলে, অলপতে অসম চৰকাৰে বিধানসভাত কেইটা সমষ্টি SC আৰু STৰ বাবে সংৰক্ষণৰ কথা ঘোষণা কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটি আছিলে
SCৰ বাবে 9টা আৰু STৰ বাবে 19টা সমষ্টি সংৰক্ষণ কথা ঘোষণা কৰিছে। অলপতে অসম চৰকাৰে বিধানসভাত কেইটা সমষ্টি SC আৰু STৰ বাবে সংৰক্ষণৰ কথা ঘোষণা কৰিছে? অসম চৰকাৰে বিধানসভাত SCৰ কাৰণে 9টা আৰু STৰ কাৰণে 19টা সমষ্টি সংৰক্ষণৰ কথা ঘোষণা কৰিছে। বন্ধু বান্ধৱীসকল, আজি ইমানতে ভিডিঅ'টিৰ প্ৰশ্ন উত্তৰসমূহ সমাপ্ত হৈছে। গতিকে আপোনালোকে যদি ভিডিঅ'টি চাই উপকৃত হোৱা বুলি ভাবিছে তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব।